বলক আজি যাওঁ শিমলুগুৰিতে থকা বচপন স্কুলৰ স্বত্বাধিকাৰী ভাস্কৰৰ ওচৰলৈ। তেওঁ আমাৰ সৈতে যোগাযোগ কৰিছিলে আমাৰ প্লেনসমূহ কেনেকুৱা হয় বা কেনেধৰণৰ ইনষ্টল কৰা হয়, আৰু এই গোটেই প্ৰশ্নখিনিৰ উত্তৰ লৈ আমি দুয়োজন তেওঁলোকৰ স্কুলত উপস্থিত হৈছিলোঁ। আৰু স্কুলখনৰ ইণ্টেৰিয়ৰখিনি খুবেই ধুনীয়া হয়, দেখুৱাইছোঁ আপোনালোকক। আৰু বাকী আলোচনা কৰাৰ পাছত তেওঁ ফাৰ্ষ্ট ফ্ল'ৰত ইনষ্টল কৰাৰ সিদ্ধান্ত ল'লে, আৰু গোটেই কথাখিনি আলোচনা কৰাৰ পাছত পিছদিনাখনি আমি আহি আছোঁ ইয়াৰ বচপন স্কুললৈ, দেখিবলৈ পাইছে। আৰু আহি পিনি ৰখি থকা নাই, আৰু স্কুলখন এইখনেই দেখুৱাইছোঁ আপোনালোকক। খুবেই এখন ধুনীয়া ঠাইত আছে, আৰু ওচৰৰ প্ৰাকৃতিক সৌন্দৰ্যখিনিও ধুনীয়াকৈ উপভোগ কৰিব পৰা যায়। আৰু এতিয়ালৈকে আপোনালোকক কোৱা হোৱাই নাই যে এইটো কেনেকুৱা ধৰণৰ প্ৰজেক্ট হ'ব, আৰু এইটো এটা হৈছে হাইব্ৰিড প্ৰজেক্ট। গতিকে এই প্ৰজেক্টটোৰ মই অলপ সৰু সৰু ক্লিপ আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম। ফাৰ্ষ্ট ফ্ৰেমিং তৰা হৈ গ'ল আমাৰ। ফ্ৰেমিং তৰাৰ পাছতে আমাৰ আৰ্থিঙৰ কামৰ কাৰণে দাদাই কেবুল টানি আছে, দেখিবলৈ পাইছে। আৰু এইফালে ছাদতো ফুটা উলিয়াই থকা হৈছে, যিহেতু ফ্ৰেমিংটো ছাদতে হ'ব। আৰু তাৰ পাছতে আমাৰ ইনভাৰ্টাৰৰ কাৰণে যিটো ছেটআপ বা বেটাৰী যিটো ছেটআপ হ'ব, এইটো ইয়াতে বহিব, দেখিবলৈ পাইছে ধুনীয়াকৈ কাঠ চাঠ তক্তা চক্তা পাৰি দিয়া হৈছে। হাইব্ৰিড প্ৰজেক্টটোত আপোনালোকে দুটা ধৰণৰ ইনভাৰ্টাৰ ব্যৱহাৰ কৰিব পাৰিব। ইয়াত প্ৰথমটো হৈছে আপোনালোকে নিজে ব্যৱহাৰ কৰাৰ উপৰিও আপোনালোকৰ ইনভাৰ্টাৰ যিটো বেটাৰী আছে সেই বেটাৰীখিনি চাৰ্জ কৰিব, আৰু ৰাহি হোৱাখিনি গ্ৰীডত পঠাব। আৰু আনটো টাইপৰ জৰিয়তে আপোনালোকে গ্ৰীডত নপঠিয়াকৈ নিজে ব্যৱহাৰ কৰিব পাৰিব। আৰু এই গোটেই কথাখিনি কওঁতে আমাৰ পেনেল গোটেইখিনি বহি কমপ্লিট হৈ গ'ল, আৰু এইফালে মাজে ৱাৰিং কৰি আছে, দেখিবলৈ পাইছে। আৰু মই গোটেই ছেটআপটো আগতে আপোনালোকক এবাৰ দেখাইছিলোঁ ক'ত বহিব কি কথা। এইফালে বেটাৰীখিনি বহি আছে, আৰু এইফালে এইটো ইনভাৰ্টাৰ। আমাৰ আগতে অনগ্ৰীডৰ ইনভাৰ্টাৰখিনি দেখিছিলে কিমান সৰু সৰু, সেইখিনি ৱালত ফিটিং হৈছিলে, আৰু এইটো বহুত ডাঙৰ হয়, যিহেতু এটা হাইব্ৰিডৰ ইনভাৰ্টাৰ হয়। আৰু এইফালে ৱাৰিংখিনি কৰি থকা হৈছে, আৰু কৰোঁতে বহুত বেছি ভোক লগাত আমি গোটেইকেইটা খাবলৈ ওলাই আহিলোঁ। মাজৰ হাঁহি দেখিছে ৰ'ব পৰা নাই, আৰু খাই বৈ আহি মেলি আমাৰ ইনভাৰ্টাৰ অন হৈ গ'ল, দেখিবলৈ পাইছে। মই ডিছপ্লেখন অকণমান জুম কৰি দেখাইছোঁ। আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ ভাস্কৰদাৰ মুখে দুআষাৰমান শুনোৱাওকচোন, তেওঁ আমাৰ বিষয়ে কি কয়। আহক, এই ভাস্কৰদা আছে, ভাস্কৰদাই ক'ব কেনেকুৱা বোলে কি কথা। বাকী দেখাইছোঁ আপোনালোকক, স্কুলখনো দেখুৱাইছোঁ আগতেই। বাকী আজি ইয়াত এইটো ছেটআপ তেওঁৰ লগত আলোচনা কৰা হৈছিলে, আৰু আজি ফাইনেলি ছেটআপটো বহুৱাই দিলে তেওঁ। আৰু তেওঁ অকণমান ভাস্কৰদাৰ মুখে শুনোচোন কি কয়। ভাস্কৰদা। হয়, ধন্যবাদ। আজি বহুতখিনি কাম আগবাঢ়িলে, বহুতখিনি কাম হ'ল। আজি বহুত দিনৰ পৰা চাৰ্চত কৰিছিলোঁ ছ'লাৰ পেনেল লগাম বুলি। হয়। বহুত প্লেনিং কৰি মেলি ষ্টাডি কৰি চাৰ্চত কৰি মেলি মই Jmd Engineeringত পালোঁগৈ। থেংক ইউ। বহুতখিনি ভাল লাগিলে তেওঁলোকৰ লগত কথা বতৰা পাতি মেলি, আৰু কামখিনিও বহুতখিনি ভাল লাগিছে। মানে বহুত ধুনীয়াকৈ কামখিনি কৰি শেষ কৰিছে, শেষ কৰি যাত আৰু মানে শেষেই আৰু হয়, ভালে কৰিছে আৰু। থেংক ইউ। বাকী পিছত আকৌ ভাল ৰিভিউ দিম মই, যিহেতু আজি ইনষ্টল হৈছেহে বস্তুখিনি, হৈছেহে, আৰু কেইদিনমানৰ পিছত বা এমাহ বা দুমাহৰ পিছত মই আকৌ ভাল এটা ৰিভিউ দিম। এনেকৈ আশা কৰিছোঁ আউটপুটটো বৰ ভাল পাম বুলি বিশ্বাস আছে তেওঁলোকৰ লগত। থেংক ইউ। গতিকে তেওঁৰ ভিউটো খুবেই ধুনীয়া, আৰু মানে এইটো জেনেৰেশ্যনো ভাল হ'ব। মানে কিয়নো চাহ বুলিবলৈ কোনো ইয়াত অপশ্যনেই নাই, দেখিবলৈ পাইছে আপোনালোকে। আপোনাৰ ছেকেণ্ড ফ্ল'ৰত ইনষ্টল হৈ গ'ল। আৰু তেওঁ বাকী বাহিৰতে থাকে, তেওঁ এতিয়া যাবগৈ এতিয়া কাম হোৱাৰ পিছতে। গতিকে বাকী ৰিভিউখিনি তেওঁ আকৌ আহি লৈ পিনি আমাক দিবহি কেনেকুৱা পালে কি কথা। থেংক ইউ।